ৰাতিপুৱা সোনকালে শুই উঠি ঘৰৰ কাম আজৰি কৰি ল'লোঁ। কিবা এটা আজি স্পেচিয়েল খাম বুলি ভাবিছোঁ, কাৰণ আজি দেওবাৰ। লৰালৰিকৈ গৈ দেখিলোঁ পাকঘৰত মানুহজনে চাওমিন আনি থৈছে। গেছটো অন কৰি পেলাই চাওমিনখিনি বইল হ'বলৈ দিলোঁ। তাৰপিছত বন্ধাকবি, পিঁয়াজ, গাজৰ সকলোখিনি ৰেডি কৰি ল'লোঁ। সোনকালে ৰেডি কৰিছোঁ কাৰণ আমি দুইজন এফালে যোৱাৰ কথা আছে। চাওমিনখিনি খাই লৈ পেলাই আমি দুইজন আজি দেওবৰীয়া বজাৰলৈ যাম বুলি ভাবিছোঁ। বজাৰত কি কিনো পাওঁ চাওঁগৈচোন। আজি মিনিকৈ পিকনিক এটা খোৱাৰ কথা আছে, সেইকাৰণে আমি দুইজন বজাৰলৈ বুলি ওলাইছোঁ। বজাৰত কিবা কিবি অলপ লৈ দুইজন ঘৰমুৱা হ'লোঁ। তেওঁ মোক ঘৰত থৈ পেলাই তেওঁ দোকানলৈ বুলি ওলালে। ল'ৰাই আজি ডিমাণ্ড দিছে যে আগফালৰ চোতালতে আজি আমি মিনিকৈ পিকনিক খাম। সেইটো কাৰণে জুই ধৰি কেৰাহীখন পাতিয়ে দিলোঁ। আগতে আমি সৰু আছিলোঁ যেতিয়া আমি পথাৰত এনেকৈ সকলোৱে মিলি পেলাই পিকনিক খাইছিলোঁ, আৰু আগফালে চোতালতো ইঘৰৰ পৰা ইটো বস্তু আনি সিঘৰৰ পৰা সিটো বস্তু আনি আমি আগতে তেনেকৈয়ে পিকনিক খাইছিলোঁ। আজি চাগে সেইবিলাক দিন নাইকিয়া হৈ গৈছে লাহে লাহে। এতিয়া মই কেৰাহীখন তুলাই দি পেলাই অলপমান তেল দি দিছোঁ, পিঁয়াজ দি দিছোঁ, আদা নহৰু পেষ্ট অলপ দি দিছোঁ, তেজপাত দুখিলাও দি দিছোঁ। চাই থাককচোন আপোনালোকে কি কিনো দিওঁ। এতিয়া মই চিকেনখিনি দি দিছোঁ। মই আধা কেজি চিকেন লৈছোঁ। অলপ লৰাই দিছোঁ। অলপ আন্দাজমতে নিমখ দি দিছোঁ, আন্দাজমতে হালধি দি দিছোঁ। মছলা বিশেষ নিদিওঁ কাৰণ আমাৰ ল'ৰাটোৱে খাব যে, সেইটো কাৰণে। আজি বনাবলৈ লৈছোঁ চিকেন লাই পাতৰ সৈতে। কেনেকুৱা হয় জানো লাষ্টত ক'ম দেই ৰিভিউটো। লাইখিনি দি দিয়াৰ পিছত চাওকচোন, দেখিবলৈ ধুনীয়া লাগিছে বাৰু। বাহিৰত বনাইছোঁ যে বতাহ মাৰি আছে, জুইটো যেনি তেনি গুচি গৈছে। শেষত মাছটো ফ্ৰাই কৰি লৈছোঁ। আমি ভাতটো এতিয়া খাব পাৰিম। আজি মোৰ মিনি ভিডিঅ'টো যদি ভাল লাগিছে সকলোৱে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। মোৰ পেজটো ফ'ল' কৰি দিব। আপোনালোকক অলপমান মৰম পালে মই আগুৱাই যোৱাত সহায় হ'ব। সকলোৱে মৰম দিব বুলি আশা কৰিছোঁ। মোৰ ফেচবুক পেজটোৰ নাম হৈছে লুকুমণি ফুকনকৰ, আৰু মোৰ ইউটিউবত আছে লুকুমণি ফুকনকৰ। সকলোৱে প্লিজ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। হ'ব।